हेलो एवरीवन আপোনালোক সকলোকে পুনৰবাৰ মোৰ চেনেললৈ স্বাগতম জনাইছো আশা কৰো আপোনালোক সকলো ভালে আছে আজি এতিয়া মই বাহঁতৰ ঘৰত আছো ভাবিছো বাহঁতৰ ঘৰত আজি দিনটো কেনেদৰে পাৰ কৰো আপোনালোকৰ লগত শ্বেয়াৰ কৰো আপোনালোকে ভিডিওটো কেনে চাই থাকিব এতিয়া আমি ব্ৰেকফাষ্ট কৰিব লৈছো আজি ব্ৰেকফাষ্টত আছে ইয়া মেগী ইয়া এতিয়া আমাৰ ঘৰত জাহাজী কল কালি মায়ে দি পঠাইছিলে या केक काली राति बनाइছিলো আমি এটা খাবলৈ লৈছো আৰু চকলেট কেক হয় কাপ কেক খাম আৰু কেনেকুৱা লাগে আপোনালোকে জনাম বাৰু আৰু চাপানি বাই বনাই আছে আনটো আজি বতৰটো বৰ ধুনীয়া বৰষুণ দি আছে কিন্তু ইমান ৰ'দ বাহিৰৰ পৰিৱেশটো দেখা যাওঁ অকমান देख के मैं दिखाई चिपचिपिया बरषुण दी আছে মেঘেও গিং কৰিছে আকৌ বৰষুণ দিবও পাৰে ঠিক নাই ডাঙৰকে এটা চিপচিপিয়া বৰষুণ দিছে এইফালে বিধি ৰাধনি এইফালে এইখিনি মাছ আনিছে এতিয়া মাছখিনি মোক বাচিবলৈ দিছে মাছখিনি এতিয়া বাচিম এবাৰ মাছৰ লগত বনাবলৈ বাই টাবত পিয়ালি পালেং ৰুই থৈছিলে বাই পিয়ালি পালেং ছিঙি আছে অলপ দেখাইতো কেনেকৈ ছিঙি আছে তাৰপিছত আহি মাছ চাফা কৰিম মাছ বাচিম মানে চাফা কৰিম নহয় এইয়া আমাৰ বাইদেউ পিয়ালি পালেং কাটি আছে আৰু মাছৰ লগত বনাম চাই দিব আপোনালোকে ভিডিঅ'টো এয়া এতিয়া মই মাছ বাচি আছোঁ বচা হৈছেনে বাৰু মাছকেইটা এই জানিছোঁ আৰু নহয় ইমান নজনা নহয় নহয় या मैं धुनियाके माछखिनि बाची हो गल एतिया पेटुक एया पेटुखिनि पेटु भाजी बनाब লাগিব पेटुखिनि काढि লৈ माछखिनि धुनियाके हालधि हानि লৈছো एफिले हालधि লগত নিমখো হনা আছে एफिले केराही गरम হ'বলৈ দিছো এতিয়া ইয়াত মিঠাতেল দি দিম এইখিনি ভালকে ধুনীয়াকৈ ধুই ল'লোঁ এইখিনি মিহি মিহিকৈ কাটি ল'ম মাছৰ লগত দিবলৈ এয়া মাছ ফ্ৰাই কৰি হৈছে আৰু এইটো কেইটামান ভাজি আছোঁ ইয়াত আলু দুটা অকণমান কাটি লৈছোঁ ইয়াত পিঁয়াজ তাতে পেটুখিনি আছে আৰু এইখিনি পিয়ালি পালেংখিনি মাছখিনি গোটেইখিনি ফ্ৰাই কৰি হোৱাৰ পিছত আৰু জোলখিনি বনাম আৰু এনেকৈ ভিডিঅ'টো চাই থাকিব এতিয়া প্ৰথমে এতিয়া মাছখিনি ফ্ৰাই কৰি হৈ গ'ল এতিয়া আলুকেইটা ফ্ৰাই কৰি লৈছোঁ এয়া মাছ ফ্ৰাই কৰি হোৱাৰ পিছত এতিয়া এইখিনি জোল বনাবলৈ পিঁয়াজ ভজা হৈছে এতিয়া পিঁয়াজতে নিমখ হালধি দুইখিনি দি দিলে আৰু এতিয়া ইয়াত পিয়ালি পালেংখিনি ইয়াত ঢালি দিব লাগিব পিঁয়াজখিনি অলপ সিজি ল'ব ইয়াত এতিয়া কি দিয়া হৈছে এইটো অকণমান ৰেড চিলি পাউডাৰ দি দিছে এয়া এতিয়া ইয়াত পিয়ালি পালেংখিনি দি দিয়া হৈছে या এইখিনি এতিয়া অলপ সিজিবলৈ ঢাকনখন দি দিওঁ ঢাকনখন দি দিওঁ পিয়ালি পালেংখিনি প্ৰায় সিজিলৈকে আৰু এতিয়া ইয়াত ফ্ৰাই কৰি থোৱা আলুকেইডোখৰ দি দিছোঁ ইয়াত আদা ৰচুনৰ পেষ্ট দি দিছোঁ তাতে মই পানী অলপ দি থৈছিলোঁ
পানী দি দিলোঁ জোখত। এতিয়া মাছ দি আছোঁ। আমি যিহেতু সদস্য এতিয়া 4জন আছে, সেইকাৰণে জোলৰ 4জনে দিছোঁ। এইখিনি ফ্ৰাই থৈ দিছোঁ, খাম আৰু এইখিনি। আমাৰ শাক ৰেডি। এতিয়া এয়া মান ধনিয়া পাত কাটি দিছোঁ। মান ধনিয়া পাত কাটি এতিয়া হৈ গৈছে আৰু তাৰপিছত এতিয়া চব্জিখিনি হৈ গ'ল এতিয়া অলৰেডি। এতিয়া আমি ইয়াত অকণমান কাজি নেমু চেপি দিছোঁ। বিলাহী নাই দিয়া, কাজি নেমু ৰস দি দিছোঁ। এতিয়া শাকখিনি পুনৰ 1-2 মিনিটমান উতলাম আৰু তাৰপিছত নমাই এতিয়া আমি ভাত বাঢ়োগৈ। এতিয়া আমাৰ খানা ৰেডি হৈ গ'ল। এইফালে মাছৰ জোল পালেং শাকৰ সৈতে বনোৱা দেখিছিলে আপোনালোকে। এয়া ঘৰৰ ভোট জলকীয়া, তিয়ঁহ, টেঙা, এইখিনি পেটু ভাজি মাছৰ, এইখিনি মাছ ফ্ৰাই। এতিয়া আমি খাই লওঁ ভাতকেইটা। আপোনালোকে ভিডিঅ'টো চাই থাকক। এতিয়া যাওঁ ব'লক। বাই কি কৰি আছে চাওঁগৈ। বাই কেক বনাবলৈ ক্ৰীম ফেটি আছে। তাৰপিছত কেনেকৈ কেক বনাওঁ আপোনালোকক দেখাম মই। এতিয়া আমি কেক এটা বনাব লৈছোঁ, ক্ৰীম কেক। এতিয়া বাই কাটিছে আৰু কেকটো স্লাইচ 2টা বনাইছে। এতিয়া বৰ্ডখনৰ ওপৰত কেকটো পিছলি নাযাবৰ কাৰণে ইয়াত এতিয়া অলপ ক্ৰীম লগাই লোৱা হৈছে। এতিয়া ইয়াত এটা কেকৰ স্লাইচ দি দিয়া হৈছে। এতিয়া ইয়াত এয়া চুগাৰ চিৰাপ, চিৰাপখিনি ভালদৰে দিব দেই। গোটেই কেকটো তিয়াই দিব, তেতিয়াহে খাবলৈ ভাল হয়। এইটো স্লাইচত অলপ মেংগ' ফ্লেভাৰ দি দিয়া হৈছে। কেক কাটোতে গোটেই কৰি গ'ল। হ'ব মেংগ' ফ্লেভাৰখিনি এনেকৈ অকণমান পাতলীয়াকৈ লেয়াৰ বনাই দিয়া হৈছে। ইয়াত ক্ৰীম দিছে। খাওঁ লাগি গৈছে আৰু দেই। লগাই হৈ গ'ল। এতিয়া মেংগ' ফ্লেভাৰখিনি তললৈ কৰি কেকটো দি দিয়া হৈছে। এতিয়া পুনৰ ইয়াত আকৌ চুগাৰ চিৰাপ দিয়া হৈছে। মই একেবাৰে গান গাই গাইছোঁ। আকৌ ইয়াত এতিয়া ক্ৰীম ধুনীয়াকৈ সানি থকা হৈছে। এইখিনি এতিয়া গোটেই কেকটো ধুনীয়াকৈ ক্ৰীমখিনি লগাই ল'ম। এয়া কেককেইটা ধুনীয়াকৈ ক্ৰীমখিনি লগাই ফ্ৰিজত অলপ দেৰি কাৰণে ৰখা হৈছে। গুড ইভিনিং। বাহঁতৰ ঘৰৰ পৰা আহিলোঁ, অকণমান দেৰি হ'ল। তাৰপৰা আকৌ এতিয়া মাহীহঁতৰ ঘৰলৈ আহিছোঁ। মাহীহঁতৰ ঘৰত এতিয়া পূৰা গাহৰি বনাইছোঁ, ৰান্ধনি হৈছে। গাহৰিখিনি দেখাই দিওঁ। বাহঁতৰ ঘৰত থাকোঁতে আৰু ভিডিঅ' কৰা নহ'ল। ভাত পানী খাই আজৰি হৈ কেককেইটা বনালোঁ। কেককেইটা বনোৱা ভিডিঅ' আৰু সৰহখিনি দেখাবলৈ নহ'লে আপোনালোকক। এতিয়া এইখিনি মাহীহঁতৰ ঘৰত ভাত খাবলৈ মাতিলে। এতিয়া একদম ৰান্ধনিয়ে দি দিছে আৰু
গাহৰি বনাই আছোঁ এতিয়া আমাৰ খানা ৰেডি খাব লৈছে এয়া আমাৰ গাহৰি এয়া মাছ ফ্ৰাই অঁ এইখিনি ব্ৰইলাৰ গাহৰি নোখাবৰ কাৰণে ব্ৰইলাৰো আছে কিন্তু আমি গাহৰিও খাম ব্ৰইলাৰো খাম মাছো খাম অঁ এয়া দাইল এইফালে চালাড টেঙা এইফালে চাটনি জলকীয়া এইবিলাক খাই আছে আৰু আৰম্ভ কৰিলে ময়ো সেইটা খাবলৈ আছে এতিয়া মাহীহঁতৰ ঘৰত ভাত পানী খাই আজৰি ঘৰলৈ যাবলৈ লৈছোঁ যাবলৈ লোৱাৰ আগতে ভাবিছোঁ ভিডিঅ'টো ইয়াতে শেষ কৰি থৈ যাওঁ আজি ভিডিঅ'টো চাগে বহুত দীঘলীয়াই হ'ল আপোনালোকে ভিডিঅ'টো কেনে পালে প্লিজ কমেণ্টৰ জৰিয়তে জনাবলৈ নাপাহৰিব গতিকে আজি ভিডিঅ'টো ইমানতে শেষ কৰিছোঁ পুনৰ অন্য এটা নতুন ভিডিঅ'ৰ সৈতে আকৌ লগ পাম বাই বাই লাভ ইউ অল